তাৰ বাবে লৈছোঁ কেইটামান শুকান মাছ, এয়া বঙালী ধনিয়া পাত, আমি বঙালী মেমেধু বুলি কওঁ, কেইটামান জলকীয়া, কেইচকলমান আদা আৰু কেইটামান ৰহুন। শুকান মাছকেইটা কেঁচা হয়। এতিয়া মই এইকেইটা অলপ ভাজি ল'ম। আহক ভাজি লওঁ। এখন পেন লৈছোঁ, পেনখন গৰম হ'বলৈ দি ইয়াত এতিয়া শুকান মাছকেইটা দিম। আমাৰ শুকান মাছ ভজা হৈ গ'ল। গেছটো অফ কৰি দিলোঁ। এতিয়া আমি এইখিনি খুন্দি ল'ম। এয়া খুন্দি লওঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আমাৰ চাটনি খুন্দা হৈ গ'ল। ইয়াত সোৱাদ অনুসৰি এতিয়া অলপ নিমখ দিম। অলপ মিঠাতেল, এতিয়া এইখিনি অলপ সানি ল'ম। শুকান মাছৰ চাটনি খাবলৈ বৰ ভাল লাগে। আপোনালোকেও এদিন ট্ৰাই কৰি চাব। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা নতুন নতুন ভিডিঅ' ৰেচিপি পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এয়া আমাৰ পিটিকা হৈ গ'ল, চাটনি হৈ গ'ল, জুতি লওঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। তো আজিলৈ আহিছোঁ, বাই বাই।